স্বাধীনতা কেৱল আমাৰ অধিকাৰেই নহয়, আমাৰ অহংকাৰ। প্ৰতিগৰাকী দেশবাসীৰ ব্যক্তিত্বত জিলিকি থকা সবাতোকৈ মূল্যৱান অলংকাৰ। চকু ৰঙা কৰি কথা নকবি দেই কৰিছো। যদি কিবা ভুল কৰিছো শুধৰাই দে। সেইবুলি আনৰ ধমকিক ভয় কৰি নচলো মই। 1942 সেই ছোৱালীজনীও এটা সপোন পুহি ৰাখিছিল। এদিন তাই স্বাধীন ভাৰতৰ পতাকাৰ তলত তাই এদিন থিয় হ'ব। মই কৈ আছো তই বেজাৰ নকৰিবি। কেৱল তোৰ বুকুখন সাজু কৰি ল। স্বাধীন মন, স্বাধীন সত্তাৰ গৰাকী সেই ছোৱালীজনী সময়ৰ পাকচক্ৰই লৈ গৈছিল স্বাধীনতাৰ যুদ্ধভূমিলৈ। আমাৰ আজাদীন ফৌজত এটা মহিলাক আছে, আপুনি ইচ্ছা কৰিলে তাতো চামিল হ'ব। তাইৰ সপোনটোৱে কোনো মতবাদেই মানি লোৱা নাছিল। কোনো মতবাদৰ পোছাক নিপিন্ধাকৈ এগৰাকী সাধাৰণ নাৰী হৈ মই স্বাধীনতা সংগ্ৰামত যুঁজিব বিচাৰো। তাই পিন্ধা নাছিল কোনো দল সংগঠনৰ পোছাক। আমাৰ দেশ আমাৰ হ'ব লাগিব, আমাৰ মাটিত আমাৰ অধিকাৰ থাকিব লাগিব। 200 বছৰীয়া গোলামীৰ ওৰ পেলাই আমি স্বাধীন বুলি চিঞৰিব পাৰিব লাগিব। হাতীৰ ছোৱালী হয় মই, ভাল পোৱাৰ সেন্দুৰ সানিও ৰঙা হয়, ভাল পোৱাৰ তেজ সানিও ৰঙা হয়। তাই কাৰোবাৰ প্ৰেয়সী আছিল, কাৰোবাৰ অৰ্ধাংগিনী আছিল। শুনাচোন, ডিঙিটো শুকাই গৈছে, অলপ খাবলৈ পানী পাল হয় নেকি? মালা তোমাৰ ৰাধা মোৰ। আৰু প্ৰশ্নটো ইমান ভুল। ৰাতিপুৱাই কাউৰীয়া কা কা নকৰি ৰাতিখন কা কা কৰিব নেকি? দুখ লাগে মোৰ মানুহজনৰ কাৰণে। সোণৰ বাঁহী বজাই মোক নিজৰ কাষলৈ মাতি আনিলে ঠিকেই, লাগিলে কৈ থৈ যা তোৰ শিৰত সেন্দুৰ দিয়াটো মোৰ এটা ডাঙৰ ভুল আছিল ৰাধা। কিন্তু স্বদেশ আৰু স্বজাতিৰ ওচৰত তাইৰ চিনাকি এটাই, তাই ৰণাংগিনী। নাম তাই ৰাধা।